सेथि बादन हास्टा गोसोखां जोलुर बादायलायनाया मैया जोबलांबाय। गिबि खेबनि थाखाय खुंफुंजानाय मोनसे समनि बिटिसिनि मावफुं सोद्रोमा बादन हास्टानि गोसोखांथियाव एसुनि बानजायनायाव कुसुगाव पाब्लिक गोजौ फरायसालिनि गेवलां गेलेग्रा फोथाराव खुंनाय सेथि बादन हास्टा गोसोखां जोलुर बादायलायनाया साननैनि हाबाफारिजों मैया जोबनानै थांबाय। जोबथा बादायलायनायाव चिरां एफसि आरो बनजार एफसिनि गेजेराव गोख्रों बादायलायनाय जायो आरो जोबथा बादायलायनायाव चिरां एफसिआ बनजार एफसिखौ गलसे गल सोनानै देरहासार जानो हायो। मख'नो गोनांदि बे जोलुर बादायलायनायनि देरहासार ट्रफिखौ बिटिसिनि मावफुं सोद्रोमा अखिल मोसाहारिया गथायनानै होयो। জাতীয় শহীদ বদন হাজদাৰ মেমৰিয়েল ট্ৰফি যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আজি হেড ফাইনেল আৰু মই বদন হাজদা ডাঙৰীয়াৰ যিটো আত্মা ভালভাৱে ষ্টাৰ্ট কৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। এইটো আজি যে এইটো ডাঙৰ উদ্যোগ হ'লে এইটো আমাৰ বিচাৰৰ কাৰণে সমাজৰ কাৰণে ৰাইজৰ কাৰণে এটা ডাঙৰ এটা ভাল মেছেজ। এই ফুটবল টুৰ্ণামেণ্টৰ যোগেদি আমাৰ অঞ্চলত এটা উচ্চ যোগোৱা হৈ গ'ল। প্ৰজন্মৰ কাৰণে এইটো এটা ডাঙৰ এটা মেছেজ হৈ গ'ল। আমি ভাবোঁ যে বিটিআৰ অঞ্চলত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 2.5 বছৰ বা 3 বছৰত ইয়াত শান্তি আহিল, এইটোৱে প্ৰমাণ। আৰু এইটোৰ জৰিয়তে আমি ক'ব পাৰে এইটো পৰিৱৰ্তন। ইয়াত সকলো প্ৰেমী হওক, সকলো জাতি জনগোষ্ঠী ইয়াত আগবাঢ়ি আহি চালে যে এইটো আমাৰ মাজত সমন্বয়ৰ কথা। আৰু কিছুমান অন্তৰত যদি ভুল বুজাবুজি থাকে এনেকুৱাৰ যোগেদিও ফুটবলৰ যোগেদিও কিবা এটা সভাৰ যোগেদিও এইটো সলনি কৰিব পাৰে। এইটো আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এইটো এটা ডাঙৰ এটা পৰিৱৰ্তনৰ এটা মেছেজ। সেইকাৰণে বিটিচিত এটা উন্নয়ন হ'বলৈ লাগিছে, শান্তি স্থাপন হৈ গ'ল আৰু শান্তি স্থাপন আমি সকলোৱে কৰিব লাগিব। সেইকাৰণে মই আচুকৈ ধন্যবাদ জনাইছোঁ এটা ডাঙৰ এটা পদক্ষেপ লোৱাৰ কাৰণে। সন্মানীয় শ্বহীদ বদন হাজদা ডাঙৰীয়াৰ নামত যে দুদিনীয়া যে ফুটবল টুৰ্ণামেণ্ট দিলে মেমৰিয়েল, তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনবোৰত আমাৰ অঞ্চলত যে ফুটবল খেলি প্ৰেমী হওক, ফুটবল খেলুৱৈসকলে হওক কিবা ইয়াত উন্নয়ন হ'ব বা ডেভেলপ হ'ব মই এইটো আশা কৰোঁ। আজি সদৌ চতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি আমি জাতীয় শ্বহীদ বদন হাজদা ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰিলোঁ। সদৌ চতাল ছাত্ৰ সন্থাই বিগত বছৰৰ পৰা বদন হাজদা নামত আমি বিভিন্ন সময়ত চাওতাল ছাত্ৰ সন্থাই জিলা পৰ্যায়ৰ এই খেলখন অনুষ্ঠিত কৰিছিলে। ক্ৰমান্বয়ে সদৌ চতাল ছাত্ৰ সন্থাৰ এক সিদ্ধান্ত মৰ্মে আমি ফুটবল খেলৰ যোগেদি নৱপ্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আৰু বৰ্তমান সময়ত খেলৰ যি প্ৰয়োজনীয়তা, খেলৰ যি স্কোপ তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ চতাল ছাত্ৰ সন্থাই আমি শ্বহীদ বদন হাজদা মেমৰিয়েল ফুটবল টুৰ্ণামেণ্ট কৰিলোঁ। আৰু বদন হাজদা নামত যি ফুটবল টুৰ্ণামেণ্ট হ'ল, তেখেত আমাৰ জাতীয় শ্বহীদ, তেখেত চাওতাল জনগোষ্ঠী তথা আদিবাসী জনগোষ্ঠী যিখিনি সংকটৰ সময়ত সেই সংকটৰ সময়ত গৈ ধৰোঁতা হিচাপে তেখেতে পদক্ষেপ গ্ৰহণ কৰিছিলে। সেই সময়ত শৰণাৰ্থীত থকা আদিবাসী চাওতাল জনগোষ্ঠীৰ যি নিপীড় অৱস্থা, সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেখেতৰ বহুত অৱদান আছে। তাৰ লগে লগেই চাওতাল জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক দিশত উত্তৰণৰ ক্ষেত্ৰত বদন হাজদা ডাঙৰীয়াই সদৌ চতাল ছাত্ৰ সন্থাৰ জন্ম দিয়া এজন ব্যক্তি, তেখেত উপদেষ্টা হিচাপেও আছিলে। আৰু তেখেত যিহেতু বিটিচি ইণ্টাৰিম যেতিয়া গভমেণ্ট হৈছিলে তেতিয়া তেখেত ইএম হিচাপে আছিলে। আৰু তেখেতৰ এই পাৰদৰ্শিতাৰ কাৰণে বিটিচি চৰকাৰে এঞ্জেল অফ পিচ এণ্ড ইউনিটিৰ নামেৰে নামাকৰণ কৰিছিলে। এই নামাকৰণে নিশ্চয়কৈ চাওতাল সমাজক উদ্ধাৰৰ ক্ষেত্ৰত, চাওতাল জনগোষ্ঠী উন্নয়নৰ ক্ষেত্ৰত আমাক এক আশীৰ্বাদ স্বৰূপ। তাৰ কাৰণে সদৌ চতাল ছাত্ৰ সন্থাই তেখেতৰ নিচিনা এক মহান ব্যক্তিয়ে যাতে সমাজত তেখেতৰ নীতি আদৰ্শ, তেখেতৰ প্ৰভাৱ সদায় বিস্তাৰিত হৈ থাকক তাৰে কামনা কৰি সদৌ চতাল ছাত্ৰ সন্থাই বদন হাজদা নামত এই টুৰ্ণামেণ্টটো আমি আয়োজন কৰিছোঁ। তাৰ লগে লগে যিহেতু নৱপ্ৰজন্মই খেলৰ প্ৰতি অধিককৈ আকৰ্ষিত হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ চতাল ছাত্ৰ সন্থাৰ এটাই লক্ষ্য যে উঠি অহা প্ৰজন্মই বদন হাজদা ডাঙৰীয়াক জানক, তাৰ নীতি আদৰ্শক জানক, তেখেতক জীয়াই ৰাখক। তাৰ লগতে এক
নিজৰ কেৰিয়াৰ বনাবৰ কাৰণে বদন হাজদা মেমৰিয়েলৰ যোগেদি ফুটবল খেলৰ যোগেদি গঢ়ি উঠক তাৰে কামনা কৰি অধ্যক্ষ ছাত্ৰ সন্থাই আয়োজন কৰিছে। আজি যোৱাকালিৰ পৰা অনুষ্ঠিত হোৱা 18 তাৰিখৰ পৰা অনুষ্ঠিত হোৱা এই বদন হাজদা মেমৰিয়েল দুদিনীয়া টুৰ্ণামেণ্টত 8টা জিলা সমিতি অংশগ্ৰহণ কৰিছিলে। তাৰে 6টা সদস্যদল ছাত্ৰ সন্থাৰ জিলা সমিতি আছিলে। 2টা যিহেতু তেখেতৰ শান্তি আৰু সমন্বয়ৰ প্ৰতীক তাৰ প্ৰতি লক্ষ্য ৰাখি সদস্যদল ছাত্ৰ সন্থাই ৰাভা জনগোষ্ঠী ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা দল আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা দল, 2টা দলক সমন্বয়ৰ প্ৰতীক হিচাপে লৈ আমি এই খেল আয়োজন কৰিছিলোঁ। আৰু ইয়াত অতিকৈ ৰোমাঞ্চকৰ খেলৰ মাজতে ইতিমধ্যেই সদস্যদল ছাত্ৰ সন্থা চিৰাং জিলা সমিতিয়ে জয়লাভ কৰিলে আৰু নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক সমিতিয়ে ৰেফাৰেঞ্চ কৰা বঞ্জাৰ কমিটিয়ে ৰানাৰ্ছ আপ হ'ল।